কি খবৰ সকলোৰে ভালে আছে তে মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু খবৰ চাগে সকলোৰে ভালেই আৰু মোৰ কিন্তু খবৰ একেবাৰে ভাল নহয় কিয় ভাল নহয় আপোনালোকে থাম্বনেল দেখি চাগে গম পাইছেই তাকে এতিয়া আহি আছোঁ ডক্টৰৰ ঘৰলৈ বুলি আহি আছোঁ মানে ঘৰৰ পৰা গাড়ীৰ কাৰণে অকণমান খোজকাঢ়ি আহিব লাগে তাকে আহি আছোঁ লগত পেহীয়েক আহিছে তাই কোনো দেখাইনো গাটো ঠিক নহয় ইমান এটা লেট্ৰিন কৰি আছে আৰু একদম জ্বৰ হৈ আছে সেইকাৰণে দেখাইনো বুলি লৈ আহিলোঁ আৰু আহি পিনি আমি পালোহি এইফালে অকণমান খোজকাঢ়ি যাব লাগিব সৰুৰে পৰা তাই কিবা এটা হ'লে যিহেতু এইখন মানে মেডিকেলতে দেখাই থাকোঁ প্ৰাইভেট হয় সেইকাৰণে আহি মানে হেৰি হৈ গ'ল সেইকাৰণে ময়ে লৈ আহিলোঁ তাইক আজি আৰু এইখনতে তাইক দেখাম এইখন দেখা পাইছে লগতে ঘৰ আছে আৰু মানে ঘৰতে খুলি লৈছে চেম্বাৰটো এতিয়া তাইক দেখাই লওঁগৈ ৰ'ব ইফালে আজি কাতি বিহুৰ দিনাই মেডিকেল আহিবলগীয়া হৈছে উপায়টো নাই এনেকৈ থৈ দিব নোৱাৰি আজি যিহেতু কালিৰ পৰা অকণমান বেছি হৈ গৈছে সেইকাৰণে বোলো লৈ যাওঁ আৰু ভিতৰতো মানুহ আছে বাহিৰতো বহি আছে আমিও অকণমান বাহিৰত বহিব লাগিব কাৰণ ভিতৰতো মানুহ চাই আছে পেচেণ্ট আছে সেইকাৰণে অকণমান বহি লওঁ তাইও আমনি কৰিছে আৰু মানুহ আহিছে আহি পিনি বহিছে আৰু ইফালে তাই আমনি কৰি আছে কাৰণে ভিতৰত চাই আছে যদিও ভিতৰত মানুহ বহুতেই আছে আৰু অকণমান সময় ৰ'ব লাগিব তাই চাগে আমনি পাইছে আৰু লৈ আহিলোঁ কালি ৰাতিটোও তাই হোৱা নাই টোপনিও ধৰি আছে মই যেনে তেনে তাই কিবা কিবি দেখাই পিনি সাৰ পাই থৈছোঁ আৰু অলপ সময় পিছত ডক্টৰক দেখালোঁ ডক্টৰে দৰৱ লিখি দিলে এতিয়া ফাৰ্মাচীৰ পৰা লৈ লওঁগৈ আৰু ঘৰত গৈ পিনি আপোনালোকৰ লগত ভালদৰে কথা পাতি আছোঁ Next morning আৰু আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ গাটো ধুই আহি কাৰণ কালি ভিডিঅ'টো আধৰুৱাই হৈ থাকিলে মেডিকেলৰ পৰা আহি পিনি আপোনালোকৰ লগত কথা পাতিম বুলি কৈছিলোঁ কিন্তু ভিডিঅ' কৰিবলৈ মন চন নগ'লে সেইকাৰণে ভিডিঅ'টো আধৰুৱাই হৈ থাকিলে আৰু ভাবিছোঁ এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু কালি যিহেতু লৰালৰিকৈ মেডিকেল ওলাই যাবলগীয়া হ'ল আৰু কাম বন তেনেকৈয়ে এৰি থৈ গ'লোঁ তাতে বিহু আছিলে কালি বিহু পতা নাই যদিও ঘৰ দুৱাৰবোৰ আহি পিনি মুচিলোহি আৰু তাইকো ঔষধ পাতি খোৱালোঁ তাইও ভাগৰ চাগৰ লাগি আহিছিলে সেইকাৰণে ভিডিঅ' নকৰিলোঁ বোলো কাইলৈ ভিডিঅ'টো কৰি দিম বুলি আৰু এতিয়া 11টাই বাজিলে আৰু যিয়ে নহওক এতিয়া আচল কথাটোলৈ আহিছোঁ আচল কথা মানে মই এইদিন ভিডিঅ' কিয় দিয়া নাই মানে ভিডিঅ' দিয়া নাই থাম্বনেল দেখি চাগে আপোনালোকে গম পাইছেই ঘৰত কি অৱস্থা হৈ আছে মানে মই লখিমপুৰৰ পৰা যোৰহাটলৈ দিয়া হৈছোঁ আৰু এনেকুৱা এটা পৰিস্থিতি হৈ গ'ল মানে ইমান এটা বিপদৰ সময়তো মানে মই যাব নোৱাৰিলোঁ আইতা ঢুকাই গ'ল কালি তিলনি আছিলে দুদিনমানৰ পৰা গা বেয়া হৈ আছিল মই গম পাইছিলোঁ কিন্তু এনেকৈ ইমান সোনকালে কিবা এটা হ'ব বুলি ময়ো ভবা নাছিলোঁ আৰু যাম বুলি ভাবিছিলোঁ কিন্তু যোৱাৰ আগতে এনেকুৱা এটা হৈ গ'ল আৰু খবৰটো পাই পিনি মানে মই এনেকুৱা লাগিলে মই পূৰা বেগত কাপোৰ কানি ভৰাই মেলি আজৰি যাম বুলি মানে আৰু এইফালে ছোৱালীজনীও গাটো একদম ভাল নাই মানে কেইদিনমানৰ পৰা লেট্ৰিন কৰিছে আৰু জ্বৰ এনেকৈ পূৰা মানে এতিয়া থিয় হৈ থাকিবই পৰা নাই পূৰা পৰি গৈছে সেইকাৰণে ভাবিলোঁ এনেকুৱা অৱস্থাত ইমান দূৰ লৈ গ'লে মানে আকৌ হয়তো কিবা এটা বেছি হৈ যাব পাৰে সেইকাৰণে ঘৰৰ পৰা মানুহে ক'লে পাৰিলে সকামতে যাবৰ কাৰণে আগততো যাব নোৱাৰিলোঁ এতিয়াই আৰু কিনো ইমানকৈ ভাবিতো লাভ নাই তিলনি হৈ গৈছে ইমান দূৰত আছোঁহি যদিও যাব নোৱাৰিলোঁ যদিও কেনেকুৱা লাগি আছে মোৰ মনটোৱে জানিছে এবছৰ আগতে দেখি আহিছিলোঁ যাওঁতে কিন্তু হোৱা নাছিলোঁ আকৌ গৈ যে দেখা নাপামগৈ আৰু সেইকাৰণে ভিডিঅ' কৰিবলৈ মন যোৱা নাছিলে আৰু ভিডিঅ' নিদিয়াৰ কাৰণে নটিফিকেশ্যন আহি আছে মোবাইলটোলৈ কিবা কমিউনিটি কি এইবোৰ জানো কমিউনিটি গাইডলাইন নে কি এইবোৰ আহিব বোলে সেইটো কাৰণে ভাবিলোঁ ভিডিঅ' এটা বনাই পিনি দি দিওঁ
নহ'লে ইমানখিনি কষ্ট কৰিছিলোঁ আৰু ইউটিউব চেনেলটোৰ কাৰণে। মনটো ভাল নাথাকিলেও বেয়া লাগি থাকিলেওতো ভিডিঅ' কৰিব লাগিবই, কাৰণ সুখৰ দুখৰ প্ৰতিটো মুহূৰ্ততে মই যিহেতু ভিডিঅ' বনাম বুলি আহিছোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লাগিব। কিনো কওঁ আৰু, ভিডিঅ'টো কেমেৰাটো অন কৰাৰ লগে লগে মানে মাত চাত নোহোৱাই হৈ গৈছে। আৰু ইয়াৰ পাছৰ ভিডিঅ'টোত হয়তো আমি লখিমপুৰ যাবও পাৰোঁ, আপোনালোকে দেখা পাব চাগে। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কিয় দিয়া নাছিলোঁ কথাখিনি আপোনালোকক জনালোঁ, আৰু গ'লেই চাগে ভালে ভালে দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। আৰু এটা কথা মই এদিন অনুভৱ কৰিছোঁ দেই, মানে দূৰত্ব বা ব্যস্ততাই কেতিয়াও মানুহৰ তেজৰ সম্পৰ্কবোৰ শেষ কৰিব নোৱাৰে। আৰু মোৰ এটা কথাতে বেছিকৈ দুখ লাগিছে, মই মানে আহোঁতে কেতিয়াও ভবা নাছিলোঁ সেইবাৰে যে মই শেষবাৰৰ কাৰণে দেখি আহিছোঁ বুলি, এবাৰো যে চাবলৈ যাব নোৱাৰিলোঁ মই। আৰু ঘৰত থকা মানুহখিনিতো ওচৰতে লগ পাই মেলিয়েতো হেৰি কৰিছে, বিদায় দিছে, কিন্তু মইতো এবাৰো চাবলৈ নাপালোঁ। সেইটো কাৰণে বেছিকৈ দুখ লাগিছে। যাব নোৱাৰিলোঁ যদিও ইয়াত আছোঁ, যদিও নিয়মখিনি মানি আছোঁ। নহ'লে বেছি দীঘল নকওঁ, ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ। আৰু হয়তো ইয়াৰ পাছৰটো ভিডিঅ'ত নহয়, তাৰ পাছৰটো ভিডিঅ'ত আপোনালোকে দেখা পাব। তেতিয়াহ'লে আজিলৈ বাই বাই।